हेलो गाइस वेलकम टू माय अनदर व्लॉग और आपनालोকক আজি জনাও যে আজি व्लॉगটো বহুত স্পেশাল আৰু ধুনিয়া হ'বলৈ গৈ আছে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গম পাইছে হয় মই গৈ আছো গোগামুখ হনুমান মন্দিৰ আৰু মই আছো এতিয়া বৰ্তমান বৰণী আৰু ইয়াৰ পৰা গৈ আছো 12 13 15 কিলোমিটাৰ মান আঁতৰত আছে গোগামুখ আৰু গোগামুখতে আছে হনুমান মন্দিৰ বহুত শুনিছো বহুত ফটো দেখিছো আৰু বহুত মুখবা ভাল ভাল বুলি শুনিছো তো কেনেকুৱা মন্দিৰটো আৰু কি আছে নো তাত সকলোখিনি দেখুৱাম গৈ আছো আজি তালে ফাইনালি আৰু ফালে বাও যাব বাবলু দাও যাব তো মজাকে পুৰা ওলাই আছে তো বলক আজি এই ভিডিওটো স্টাৰ্ট কৰো আপোনালোকক দেখুৱাম বৰদলনি চাৰিআলিৰ পৰা একদম ধুনীয়াকৈ ওলাই গলো পুৰা এল্টো 800 উঠি একদম বাবলা পুৰা একদম ড্ৰাইভ কৰিছে নেদেখিব বাৰু কলা কলা দেখিব লাইটটো নজলাও না দিগদাৰ হৈছে একদম মজাকে এতিয়া গোগামুখলৈ গৈ আছো আপোনালোকে প্ৰায় সকলো জানে যে এই গোগামুখ হনুমান মন্দিৰ কিমান বিখ্যাত আৰু কিমান ধুনীয়া আৰু যদি দেখা নাই তো আজি দেখিয়ে যাব আৰু দেখিছে যদিও আজি চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো বলক এতিয়া তাত গৈ চিধাই লগ পাই আছো ৰাস্তাটো অলপ চলপ চাই লওক আৰু ডাইৰেক্ট মন্দিৰত লগ পাই আছো গোগামুখ টাউন পাই গলো এইটো চাওক এইফালে দি যাব আপোনাৰ ঢকুৱাখানা মাজুলী যায় এইটো ৰাস্তা দি আৰু এতিয়া আমি হনুমান মন্দিৰ গৈ আছো এইখনেই হৈছে গোগামুখ টাউন চাওক বিশাল ডাঙৰ টাউন এখন আৰু গাইছ এফালে গোগামুখ টাউনৰ চেণ্টাৰতে আছে হনুমান মন্দিৰ এই চাওক পিছফালে লাইট দেখিছে তালৈকে আমি আহিছো আৰু এইফালে গেছ মানে এইখন হৈছে গেট আৰু এইফালে মন্দিৰ গেটৰ বাহিৰতে আছে এয়া দেখিছে ধূপ চাকিৰ কাৰণে দোকানবিলাক আছে আৰু মন্দিৰৰ এয়া সূতা চূতা পাই ইয়াতে এখন সৰু সুৰা দোকান আছে তো গাইজ বলক এতিয়া ভিতৰলৈ যাওঁ এয়া মন্দিৰটো হনুমান মন্দিৰ ইমান ধুনীয়া এটা মন্দিৰ তো এতিয়া বলক ভিতৰলৈ গৈ আছোঁ ধুনীয়া পুৰা মজাকৈ আহি গ'লোঁ আৰু এইফালে পিছফালে দিছে এখন গেট আৰু পিছফালে চাওক এইটোৱে হৈছে হনুমান মন্দিৰটো ফাৰ্ষ্ট টাইম আহিছে একদম বলক ভিতৰত যাম বহুত ফটো চটো দেখি আছিলোঁ কিন্তু আজি নিজেই আৰু চাম আৰু ফটোত দেখি ভিডিঅ'ত দেখি কি পাম আৰু আজি সেইকাৰণে নিজে আহিছোঁ পুৰা একদম মজাকৈ ভিতৰত যাওঁ তো আহক না বাহিৰৰ পৰা চাই কিবা এটা ভাল লাগি গৈছে চাওক 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 একদম ধুনীয়া আৰু এইফালে চাওক পুৰা গৰু আছে গাইজ পুৰা ওপৰলৈ যাওঁ এতিয়া বলক চব গ'ল এতিয়া ময়ো ওপৰলৈ যাওঁ বলক চাওক কিমান ডাঙৰ আৰু এইফালে চাওক ষ্টেচু আছে একদম ধুনীয়াকৈ তো বলক এতিয়া ভিতৰলৈ যাওঁ আহক চাওঁ একদম ধুনীয়াকৈ আপোনাৰ ঘণ্টা বজাই লওঁ বজাই ল'লে একদম ধুনীয়াকৈ গাইজ এটা হেভেন ইমান ধুনীয়া লাগিছে চাওক না ইয়াত দেখি আছিলোঁ গছ আছে বুলি একদম ধুনীয়া লাগিছে চাওক চবফালে আৰু এতিয়া ফাৰ্ষ্টত সেৱাটো কৰি লওঁ সেৱাটো কৰি পেলাই আপোনালোকক দেখাওঁ ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ আৰু এইফালে চাওক আছে ব্ৰহ্মা বিষ্ণু তাৰপিছত গণেশ দেৱতা আছে চাওক এইফালে পূৰা পদুম ফুল আৰু এইফালে আছে শিৱ দেৱতা আৰু এয়া চাওক বৃষভ শিৱৰ যি বাহন আছিলে বৃষভ ইয়াত বৃষভ আছে আৰু শিৱলিংগ চাওক এয়া ইমান ধুনীয়া দেখিছে আৰু আহি পেলাই একদম ধুনীয়া লাগিছে আৰু এইফালে চাওক কি লিখিছে হৰে ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে হৰে আৰু মই আপোনালোকক এইফালেও দেখুৱাম প্ৰথম ইফালৰ পৰা আৰম্ভ কৰোঁ আহকচোন এফালৰ পৰা দেখাই যাওক একদম ধুনীয়াকৈ চাই যাওক গাইজ আৰু এইফালে চাওক শ্ৰী ৰামদেৱজী মহাৰাজ আৰু এয়া হৈছে ৰামদেৱজী ঘোঁৰাৰ ওপৰত ইমান ধুনীয়াকৈ আছে চাওক একদম ধুনীয়া লাগিছে আৰু এইফালে দেখি আছিলোঁ যে ইয়াত আছে এজোপা গছ আৰু মানে বহুত ফটো দেখিছোঁ ভিডিঅ' দেখিছোঁ গছ আছে সঁচাকৈ দুডাল গছ আছে আৰু ইমান ধুনীয়াকৈ বনাইছে নহয় আৰু চাওকচোন ইমান ধুনীয়াকৈ এটা মন্দিৰ প্ৰতিষ্ঠা কৰিছে আৰু গছডালত চাওক না বান্দৰ আছে ময়ূৰ পক্ষী আছে একদম ধুনীয়াকৈ চাওক ইমান মানে ধুনীয়াকৈ বনাইছে নহয় আৰু এইফালে দেখিছে চবতে লিখা আছে আণ্ডাৰ CCTV এৰিয়া মানে ইয়াত পূৰা মানে CCTV লগোৱা আছে য'তে ত'তে আছে কিয় নলগাব ইমান ডাঙৰ মন্দিৰ আৰু এইফালে চাওক গণেশ ভগৱান এয়া গণেশ ভগৱানৰ এটা মন্দিৰ মানে এটা মন্দিৰ হনুমান মন্দিৰ হিচাপে এটা আছে কিন্তু ইয়াত চব ভগৱানৰে এটা এটা ভাগ আছে এয়া গণেশ মন্দিৰ এয়া গণেশ ভগৱান তাৰপিছত এয়া আছে চাওক ৰাম লক্ষ্মণ সীতা সকলো আছে ইয়াত ৰাম লক্ষ্মণ সীতা দেখিছে ইমান ধুনীয়াকৈ আছে ইয়াত আৰু ইয়াতো পুৰোহিত থাকে সকলো ভাগতে ইয়াত পুৰোহিত থাকে আৰু এয়া চাওক এয়া হৈছে হনুমান মেইন যি মন্দিৰটোৰ নাম হনুমান মন্দিৰ চ' এয়া হৈছে হনুমান চাওক ইমান ধুনীয়া মানে মূৰ্তিকেইজনা মানে একেবাৰে ধুনীয়া বগা বগা ৰং আছে আৰু ইমান ধুনীয়াকৈ বনাইছে আৰু এয়া চাওক ৰাধা কৃষ্ণ ইমান ধুনীয়া চাওক এটা মানে পৰিৱেশটোৱে ধুনীয়া কৰি দিয়ে একদম ধুনীয়াকৈ ইয়াত আহিছোঁ আপোনালোককো দেখুৱাইছোঁ মানে আৰু এয়া হৈছে আমাৰ শ্ৰী
দুৰ্গা মাতা বিপদ নাহিনী দুৰ্গা মা আৰু এয়া মানে মূৰ্তি কিহেদি বনাইছে মই এওঁলোকৰ পৰা জানিবলৈ মই চেষ্টা কৰিম আপোনালোককো দেখুৱাম আহক ইমান ধুনীয়া আহিছে ইয়াত আহি পালে এইডাল গছডাল দেখিছে মানে এই গছডালে এটা বাঘু আছে ওপৰত আৰু মানে এই মন্দিৰটো বনাইছে পকা দি আৰু ইমান ধুনীয়া এটা কালচাৰ নহয় মানে এটা মানে অসমবাসীৰ বাবে এটা গৌৰৱৰ কথা যে আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া মন্দিৰ আছে মানুহে বাহিৰলৈ যায় এনেকুৱা বস্তু চাবলৈ কিন্তু আমাৰ অসমতে ইমান ধুনীয়া ধুনীয়া আছে আপোনালোকেও এবাৰ আহিব একদম ধুনীয়া আৰু ওপৰতো চাওক ইমান ওখকৈ বনাইছে আৰু মন্দিৰটো গোটেই টাইলছেদি বনাইছে গাইছ ইমান ধুনীয়া লাগিছে চবফালে আৰু ইয়াৰ ওপৰৰ পৰা এটা ভিউটো চাওকচোন বাহিৰৰ না ওপৰৰ পৰা ইমান ধুনীয়া এইফালে আছে গোগামুখ টাউন আৰু গোগামুখ টাউনৰ মাজমজিয়াতে এটা এনেকুৱা মন্দিৰ আছে নহয় একদম ধুনীয়া লাগিছে চাওক ওপৰৰ ফালে মানুহে ইয়ালৈ চাবলৈ দূৰৰ পৰা আহে আৰু এইফালে আমাৰ ভোলা দেখুৱালোঁ এতিয়া পিছফালটো চাওঁ আহকচোন পিছফালে একো নাই হ'লেও পিছফালৰ পৰা ধুনীয়াকৈ দেখুৱাম আৰু এইফালে পূৰা টাউন আছে এইফালে আৰু একদম ধুনীয়া লাগিছে আহি পেলাই চাওক না এই গাইছ এনেকুৱা মানে দেখিবলৈ মানে একেবাৰে মানে সঁচা কৈছোঁ মানে ইয়াত এনেকুৱা জেগাত আহিলে সঁচা নিজকে মানে বহুত ভাল ফিল হয় একদম ধুনীয়া মানে পবিত্ৰ ফিল হয় এনেকুৱা মন্দিৰত আহিলে গোটেই মন্দিৰটো ধুনীয়াকৈ দেখুৱালোঁ মানে ইমান ডাঙৰ এটা মন্দিৰলৈ আহি আপোনালোকক দেখুৱালোঁ ডাঙৰ বিশাল মন্দিৰ আমাৰ অসমৰ গোগামুখ ধেমাজি জিলাৰ গোগামুখত আছে ইমান ধুনীয়া এটা মন্দিৰ আৰু এইটো হৈছে শ্ৰী ওমকাৰেশ্বৰ মহাদেৱৰ মন্দিৰ ইমান ধুনীয়া লাগিছে চাওক না আৰু গেটখনো ইমান ধুনীয়াকৈ বনাইছে বাহিৰ ফালে এখন গেট বহুত ধুনীয়াকৈ বনাইছে আৰু ইয়াত সকলো দেৱতা আছে এপাক আহিব একদম ভাল লাগিব গোগামুখলৈ আহে যেতিয়া এইফালে যায় যেতিয়া গোগামুখত নামি ষ্টেচনত নামি পেলাই চাই যাব একদম ধুনীয়াকৈ আৰু মানে কি ক'ম আৰু ক'ব ভাষা নাই এনেকুৱা হেভেনত আহিছোঁ আৰু ইয়াতে লিখা আছে চাওক শ্ৰী শ্ৰী শংকৰ মোচন হনুমান মন্দিৰ আৰু CCTV চবতে আছে ইমান ডাঙৰ এটা মন্দিৰ চাওক না এইফালে পূৰা বাবলু দা পূৰা হিৰ' হেণ্ডচাম হৈছে এই চাৰিওফালে বা আছে এই টিকলি এনে থাক টিকলি ইমান কিউট এই মানে বহুত ধুনীয়া ডান্স কৰিব পাৰে নামটো কৈ দিয়া হাই বুলি কৈ দিয়া হাই গাইছ এই লাষ্ট কৰে বৰ লাষ্ট কৰিয়া আৰু গাইছ ওপৰ ফালেই নহয় এইফালে এটা মানে ষ্ট'ৰ ৰুম নিচিনা আছে আৰু চাকি তাকি ইয়াত জ্বলোৱা হয় এয়া চাওক তাত যেনেকৈ মূৰ্তি আছে এভাগ এভাগকৈ ইয়াত তেনেকৈ মানে ফটো লগোৱা আছে আৰু ভগৱানৰ আৰু ইয়াতে চাকি জ্বলাব দিয়ে ভিতৰত যিহেতু ধোঁৱা বেছি হ'ব সেইকাৰণে ইয়াতে ফটো মানে চাকি জ্বলাব দিয়ে আৰু এইফালেও চাকি জ্বলাব দিয়ে ইয়াত এইটো চাকি জ্বলোৱা এৰিয়া এইটো গোটেইটো এইফালে ধুনীয়াকৈ এইফালে চাকি লগোৱা হয় আৰু ওপৰত সেৱা কৰিব পৰা হয় মানে ইয়াত চাকি লগাব দিয়ে চাকি ধূপ যি লগায় কাৰণ ভিতৰত ধোঁৱা হৈ গ'লে বহুত দিগদাৰ হৈ যাব সেইকাৰণে ইয়াতে দিয়ে একদম মজাকৈ আহি আপোনালোকক দেখুৱালোঁ মই মানে বৰ্তমান বৰদলনিত আছিলোঁ তাৰপিছত গোগামুখত বাবলুদাই লৈ আহিলে একদম ধুনীয়াকৈ আনি পেলাই দেখুৱালে বহুত ভাল লাগিলে কাৰণ অহা নাছিলোঁ মই তাৰপিছত একদম ধুনীয়াকৈ আপোনালোককো দেখুৱালোঁ মোৰো ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰো ভাল লাগিলে বাবলুদা একদম আমাৰ ইয়াত একদম মজা খালি হাইকৈ থাকিব আৰু আৰু হেৰি একদম ইয়াত মজা মজা জেগা আছে ন বহুত ধুনীয়া জেগা আছে আহিব টাইম বহুত কম হ'ল আমাৰ অহা অলপ পলম হ'ল তেওঁ লৈ আহিলোঁ ভাইটিটোক একদম ধুনীয়াকৈ ফাৰ্ষ্ট টাইম থেংক ইউ সেইকাৰণে ৱেলকাম তাৰপৰা ভাল লাগিলে আহি আৰু এইফালেও ষ্টেচু কিছুমান আছে একদম ধুনীয়াকৈ আৰু এইফালেও চাওক পূৰা ষ্টেচু আছে দুই চাইডে দিয়া একদম ভাল লাগিলে আহি তো কেনেকুৱা পালে জনাব তো গাইছ আজিৰ এই ভিডিঅ'টো ইমান আছিলে তেন্তে আজিলৈ বাই বাই